হেল্ল' এণ্ড ৱেলকাম টু মাই চেনেল গুকুল ভাইটি সকলোকে মোৰ চেনেললৈ আজি স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মোটামুটি বহুত গেপছ হৈ গৈছে, বহুত মাহ হ'ল মই মানে ভিডিঅ' বনোৱা নাই। বহুত কাৰণ আছে, কাৰণটো আপোনালোকে নিশ্চয় জানে। কাৰণটো হ'ল মোৰ চেনেলত একেবাৰে ভিউজ নাহে, তো ভিডিঅ' বনাবলৈ বাদ দিছোঁ। তো তথাপিও মানে আজি অকণমান মন কৰিছোঁ বনাওঁ। মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ আছে, ভিউৱাৰ্ছ আছে, তেওঁলোকে মোক মানে অকণমান অনুৰোধ জনাইছে, বোলে দাদা ভিডিঅ' বনাব, আপুনি নবনোৱা হ'ল। সেইকাৰণে মই আজি অকণমান মন কৰিছোঁ ভিডিঅ' বনাবলৈ। অন্য এক ঠাই বেলেগ ঠাইত আহিছোঁ ভিডিঅ' বনাবলৈ। পৰিৱেশটো আপোনালোকে চাওক কেনেকুৱা ঠাইত। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব, নিশ্চয় চাই কমেণ্ট কৰিব কেনে পায়, চাই থাকিব। আজি আছোঁ একদম পাহাৰৰ ওপৰত, পাহাৰৰ মাজত এইবিলাক শিল দেখা পাইছে, তাৰপাছত বাঁহগছ, এনেকৈ আৰু অলপ বেলেগ ঠাইটো মানে একদম ভুটীয়া জেগা, মানে ভূতো ওলাব পাৰে ঠিক নাই। ভয় কৰি আহিছোঁ পাহাৰৰ মাজত। ইয়াত মানে কঁঠাল পাৰি আছে পাহাৰত, খায়ো আছে পকা কঁঠাল। মই দেখাই দি আছোঁ ৰ'ব আপোনালোক। এইবিলাক দেখিছে কঁঠাল, এইবিলাক পাহাৰত কঁঠাল। আৰু এতিয়া এই পাহাৰত কঁঠাল পাৰিছে, এই কঁঠাল পাৰিয়ে খাবলৈ ধৰিছে। কি আমেজ, বতৰো ঠাণ্ডা আজি, কঁঠাল কি ধুনীয়া পকা কঁঠাল। এই চাওক কি মস্তি কঁঠাল, ধুনীয়া ন। এই কঁঠালকেইটা পকোতে কেইদিন লাগিব? কেইদিন লাগিব এইকেইটা পকোতে? এসপ্তাহ। কেইটকাকৈ বিক্ৰী হ'ব এইকেইটা? 10 টকা নেকি? 20 টকা নাই নেকি পকা? ইয়াত পকা আছে নেকি? নাই। দেখোন আৰু না, শেষে প্ৰায়। ভাল নাখাওঁ, মানে খায়ো ইমান ভাল নাপাওঁ, নাখালোঁ। খুৱাই খাই আছে, পাৰি আছে কঁঠাল। পাহাৰৰ ওপৰত মহে কামুৰিছে বহুত, আৰু জেং জাবৰ বহুত ইয়াত, তামাম জেং জাবৰ। ভয়ো লাগে, সাপ ঘুং কিবা থাকে নেকি। আজি ইমান গৰম নাই বাৰু, সাপ চাপ ইমান নাথাকিব, কিন্তু মহে তামাম কামুৰি আছে, কি ক'ম আৰু। তো ভিডিঅ' বনাবলৈ মানে কণ্টেণ্ট একোৱেই বিচাৰি নাপাওঁ। কি ভিডিঅ' বনাম, ইউটিউবত কি ভিডিঅ' বনাই আপলোড দিম। বেলেগৰ ইউটিউবৰ ভিডিঅ'বিলাক চাওঁ, বহুত কণ্টেণ্ট দেখোন ক'ৰ পৰা তুলি আনে, কণ্টেণ্টবিলাক ক'ত বিচাৰি পায়। আমিচোন কণ্টেণ্ট বিচাৰি নাপাওঁ, কি কণ্টেণ্ট দিম, সেইকাৰণে বনোৱাই বাদ দিছোঁ। আৰু বনোৱা বাদ দিয়াৰ কাৰণটো এইটো কৈছোঁৱেই, ভিউজ নাহে চেনেলত, জানো কিয় বা। আমি আৰু কম দামী ইউটিউবাৰটো, গতিকে আৰু সেইকাৰণে বনোৱাই বাদ দিছোঁ আৰু কিনো কৰিম আৰু। গতিকে তথাপিও আজি বতৰ ঠাণ্ডা, সেইকাৰণে আহিলোঁ অকণমান। আহি এই বাঁহীটো এইটো মানে শিকি আছোঁ, সেইটোকে অকণমান পাহাৰৰ মাজত লাজ লাগেতো, মানে মানুহে দেখাকৈ বজাব, শিকি থকা মানুহটো, সেইকাৰণে পাহাৰৰ মাজত আহি অকণমান বজাই আছোঁ, শিকি আছোঁ। যদি ভালদৰে বজাব পৰা হওঁ ভাল লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব যাতে বজাব পৰা হওঁ, আপোনালোকেও শুনিব পাৰিব। এটামান ক্লিপ বাৰু দি দিম মই শ্বৰ্টকৈ, আপোনালোকে কেনে হৈছে মন্তব্য জনাব।
বাম্পাৰ হেৰি কৰি দিছে নহয় মানে কিডাল হেৰি যে মানে এই বাঁহডাল হেৰি যে বিষায় বুজিছ ধুনীয়া ইয়াত মানে নিজম ভাল লাগে পৰিৱেশ ইমান ধুনীয়া চিঞৰ বাখৰ নাই একো নাই প্ৰকৃতিৰ লগত মিলি গৈছোঁ আৰু বিৰাট ধুনীয়া লাগিছে ইয়াত ভাল লাগিছে ভিডিঅ' বনাম বুলি আশা কৰি মই ইয়ালৈ অহা নাছিলোঁ মই মানে আহিছিলোঁ এনেকেই অকণমান ওপৰত পাহাৰত গৈ ধুনীয়াছে ঠাণ্ডা বহিম বাহিৰটো অকণমান ট্ৰাই কৰিম তো তথা পটককৈ মনত পৰিলে এটা বনাই দিওঁ সেইকাৰণেহে মই যত্ন কৰিছোঁ বনাবলৈ গতিকে আপোনালোকে চাব ভিডিঅ'টো আৰু কি ক'ম আৰু আপোনালোকে চেনেলটো আগুৱাই নিব যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে তেখেতসকলক মোৰ ফালৰ পৰা পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ তেখেতসকলে মই ভিডিঅ' বনোৱা নাই যদিও এতিয়ালৈকে তেখেতসকল মোৰ ছাবস্ক্ৰাইবাৰ হৈ আছে গতিকে আশা কৰোঁ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাব আৰু পৰামৰ্শ আগবঢ়াব যাতে ভিডিঅ' মই কেনে টপিকত কি ভিডিঅ' বনাব পাৰোঁ আপোনালোকে কমেণ্টত জনাই দিব পুনৰবাৰ আপোনালোকলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ইমানতে সমাপ্ত কৰিছোঁ আৰু পুনৰবাৰ এটি নতুন ভিডিঅ'ত লগ পাম বুলি বাই বাই